Welcome to my first channel, Ricky Vlogs. How are you everyone? মই কামনা কৰিছোঁ সকলো ভালেই আছে। গতিকে আজি এনে এজন মানুহৰ ঘৰত যাম যিজন মানুহে হিন্দী চিনেমা, অসমীয়া আৰু বাংলা সবতে এক্টিং কৰিছে আৰু তেওঁৰ বহুতো এতিয়া নাম হৈ পৰিছে। অভিনয়ত বহুতো ভাল ভাল কথা কয়। মই দেখাই দি আছোঁ হা। আহি পাই গ'লো তেখেতৰ ঘৰ। গতিকে গৈ আছোঁ তেখেতৰ ঘৰত, চাই থাকক। একচুৱেলি সঁচাকেই পাই গ'লো। এই চাওক, ইয়াতেই থিয় হৈ আছে। কি হ'ল ছাৰ, কিবা কওক। কি কৰি আছে আপুনি? মই কি ক'ম, কিবা কওক, কি কৰি আছে আপুনি? মই মানে ঘৰতে আছিলোঁ। ঘৰৰ পৰা লাহে লাহে আহি মানে অলপ খোজকাঢ়ি আছোঁ, সেইকাৰণে অলপ ইফালে আহিছোঁ। আপুনি চাগে মোৰ ঘৰলৈ গৈছিলে ন? গৈছিলোঁ, সেইকাৰণে পোৱা নাই। সেইকাৰণে মই সুধিছোঁ ঘৰত যে ক'ত আছে, পিছত কৈ দিলে। অঁ, ঠিকে আছে। এতিয়া মানে মই সঁচাকৈ তেখেতক মই ইউটিউবত চাই থাকোঁ, টিভিত চাই থাকোঁ। পিছত মোৰ মনে ধৰিছে যে চাবৰ কাৰণে চাইছোঁ, বহুতো ভাল লাগিছে একচুৱেলি মোৰ মনটো। এনেই মই এক্টিং কৰি ভাল পাওঁ আৰু মানুহে কেনেকৈ হয় মই সেইটো নাজানো। অলপ কাম কৰি আছোঁ চাগে। এই ল'ৰাজন ৰেকিব হয়, মোৰ ভতিজা। সি নতুন এটা ইউটিউব চেনেল খুলিছে। ইউটিউব চেনেলটো খুলিলে আপোনালোকে তাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব, এইটোৱে মই আশা ৰাখোঁ। আৰু সি ভাল ব্লগ দিয়ে বা জেগাখিনি দেখায়। চাই লওক, ল'ৰাটো বহুত আশাত অপেক্ষা আছে। আজি যদি মই কিবা অভিনয়ত ভাল হ'লোহেঁতেন, আপোনালোকক দেখুৱাব পাৰিলোহেঁতেন বহুত ভাল অভিনয় কৰোঁ, তেনেকুৱা মই হ'ব নোৱাৰিলোঁ। তথাপি মই চেষ্টাত আছোঁ, এদিন হ'ম বুলি। আপোনালোকে যদি মোক লাইক, ছাবস্ক্ৰাইব, কমেণ্ট কৰে আৰু সেইটো আশা লৈ আছোঁ। এই তেওঁৰ চেনেলটো আপোনালোকে অলপ ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰি দিব প্লিজ, এইটোৱে মই আশা ৰাখিছোঁ। সেইটোতো কৰিব, এইটো 100% কৰিবই লাগিব। মই দেখাই থাকোঁ কিহৰ কাৰণে? আপোনালোকৰ কাৰণেই। গতিকে এটা কথা, আপুনি এইটো কৰি কিমান চনৰ পৰা কৰি আছে? এইটো মোৰ এটা হবি আৰু নিচা হৈ গ'ল। নিচাটো তাৰমানে মইতো ইমান ডাঙৰ মানুহৰ ঘৰৰ মানুহ নহয়। মই বাহিৰতে আছিলোঁ। প্ৰায় ধৰক 12 বছৰমান মই হায়দৰাবাদ আছিলোঁ। সেই তাত মানে অভিনয় চান্স পোৱা নাই। মই আহিছোঁ মাত্ৰ এমাহ হ'ল ঘৰলৈ আহিছোঁ। বহুত আশালৈ আহিছোঁ, সকলোৱে কৰি আছে। মানে মই কাম কৰি আছোঁ এতিয়ালৈকে। আপোনালোকৰ আশালৈ আপোনালোকে মানে কোনোবাই কয় যে এনে অভিনয় ভাল লাগে, তথাপি ইমান নোৱাৰোঁ, চেষ্টা কৰি আছোঁ। তথাপি মই আশা কৰোঁ এদিন না এদিন আপোনালোকে মোক আঁকোৱালি ল'ব। সেইটো আশাত মই 2-3টা চেনেলত কাম কৰি আছোঁ। সকলোৱে মোক মাতে। এটা হ'ল অপেন মস্তি 2, আৰু এটা হ'ল MF কমেডি, মাইনুল হক চৌধুৰী, লাহৰিঘাট আমাৰ ছাৰ হয়। তেখেত বহুত ভাল মানুহ। এতিয়া তেখেতে ডাঙৰ কেমেৰা এটা ল'লে, চব বস্তুখিনি সামৰি ল'লে। তে আশা ৰাখিছোঁ মানে লাগি থাকিম, কৰি থাকিম, চেষ্টা কৰি থাকিম। আপোনালোকে যেতিয়ালৈকে মোক আঁকোৱালি নল'ব তেতিয়ালৈকে মই কৰিয়ে থাকিম। আপোনালোকে ভাল পায়, লাইক কৰে, কমেণ্ট কৰে, সেইটো আপোনালোকৰ কথা। কিন্তু আপোনালোকে মোক অলপ সঁহাৰি জনাব, উৎসাহ দিব। মই অভিনয়ত আছোঁ, থাকিম, মানে চেষ্টা চলাই থাকিম। মানে সেইটোৱে মোৰ আশা। আৰু অসমীয়াত এটা কথা আছে, লাগি থাকিলে মাগি নাখায়। সঁচা নে মিছা? কথাটো সঁচা। সেইকাৰণে আমাৰ চেষ্টা হয়, তেওঁ লাগি আছে, কষ্ট কৰিব লাগে। চাওঁ এদিন। আৰু মোৰ কাৰণে অলপ দোৱা কৰিব প্লিজ সকলোৱে। থেংক ইউ। এতিয়া মই ঘৰত আহি আছোঁ, ঘৰত গুচি যাম, কাৰণ এতিয়া ভিডিঅ'টো সমাপ্ত কৰি দিওঁ। কি ক'ব লাগে তো কৈ দিছে, লাইক শ্বেয়াৰ কৰোঁ, আপোনালোকৰ কথা।